বন্ধুসকল আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটা নতুন নটিফিকেশ্যন যিসকলে নাজানে যে আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰে তো মই এইটো ভিডিঅ'ত দেখাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰত গৈ টাইপ কৰিব আধাৰ কাৰ্ড ডাউনলোড টাইপ কৰাৰ পিছত আপুনি সাৰ্চ কৰিব এতিয়া আপুনি গেট আধাৰত ক্লিক কৰিব গেট আধাৰ ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব আৰু পিছত আপুনি ওপৰ ফালে অলপ টানি দিব টানি দিয়াৰ পিছত ডাউনলোড আধাৰত ক্লিক কৰিব ডাউনলোড আধাৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব আৰু পিছত আপুনি ডাউনলোড আধাৰত ক্লিক কৰিব তে আপুনি আধাৰ কাৰ্ড নম্বৰ দিও আপোনাৰ আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে এনৰোলমেন্ট আইডি দিও আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে তো মই এনৰোলমেন্ট আইডি দি ডাউনলোড কৰিম এতিয়া আপুনি কি কৰিব এনৰোলমেন্ট নম্বৰ কেইটা বহাব শুদ্ধভাৱে বহাৰ পিছত আপুনি কিমান চনত বনাইছিলে সেই চনটো আগতে দিব তাৰ পিছত মাহটো দিব তাৰ পিছত তাৰিখটো দিব তাৰ পিছত আৱাৰ্সটো দিব টাইমটো দিব কিমান টাইমত বনাইছিলে তাৰ পিছত মিনিট দিব যেনেকুৱা আছে তেনেকুৱা বহাব এইখিনি শুদ্ধভাৱে বহোৱাৰ পিছত আপুনি ক্যাপচা নম্বৰটো শুদ্ধভাৱে বহাব ও আই এক্স ভি আর 2 বহোৱাৰ পিছত আপুনি এতিয়া কি কৰিব সেন্ড ওটিপি ক্লিক কৰিব এন্টাৰ ওটিপি হোৱাৰ পিছত এন্টাৰ ওটিপি ক্লিক কৰিব ওটিপিটো আহি গ'ল ওটিপিটো বহাৰ পিছত আপুনি ভেৰিফাই ডাউনলোড ক্লিক কৰিব তো আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰা হৈ গ'ল কংগ্ৰেচুলেশ্যন দেখাইছে এতিয়া আপুনি ডাউনলোড হৈ গ'ল এতিয়া ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰি পাসওয়ার্ড বিচাৰিব তো পাসওয়ার্ড বিচাৰাৰ পিছত আপুনি যাৰ নামত আধাৰ কাৰ্ডখন ডাউনলোড কৰিব তাৰ ডাঙৰ ফলা চাৰিটা আখৰ মাৰিব এতিয়া আপুনি জন্ম তাৰিখটো মাৰিব সৰি জন্ম চনটো মাৰিব এতিয়া ওপেন ক্লিক কৰিব তো এনেকৈ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব